ওই প্রবাল কি ভাবিছ? ভাবিছো কোন হব বুকুর আপন। হেৰি চাকচোন মোক কোনযোৰ কাপোৰে ভাল লাগিব, কোনযোৰ পিন্ধিলে মোক ভাল লাগিব আজি। হেৰা ছোৱালী চাবাহে আহিব মিছাতে তুমি কিয় ইমান উত্তৰাব লৈছা? তোমাক চাব নাহে নহয়। ছোৱালী চাব আহিলেও যি টি কাপোৰ পিন্ধি থাকিব নোৱাৰি নহয়। ল'ৰা গুৱাহাটীৰ পৰা আহিব আৰু আপুনি ভালদৰে ওলাওক। মা বাইদেউহে চাবলৈ আহিব, দেউতাইনো কিয় ইমান সাজি কাচি ওলাব লাগে? অকল দেউতাৰাই নহয় তুমিও ভালদৰে ওলোৱা। মা মই আৰু কিয় সাজি কাচি ওলাব লাগে? তোমাক যি কৈছো তাকে শুনা, ব'লা। হেৰি আপুনি ওলোৱাই নাই। হেৰি মই কথা এটা ভাবিছো। কি কথা? সেই তৰাৰ সলনি ল'ৰাজনৰ লগত আমাৰ সুমনক দিলে কেনেকুৱা হ'ব? এইবিলাক তুমি কি কৈছা? তৰা যদি থাকোতে সুমনৰ কথা কেনেকৈ ভাবিলা? তৰাজনীৰ লগত কেনেকৈ মিলিব? সুমনৰ লগতহে মিলিব। ইমান ধুনীয়া ল'ৰা, তাতে আকৌ বেংকত চাকৰিও কৰে। উফ, ভাবিলে কিবা মনটো ভাল লাগি যায়। হ'ব হ'ব, তুমি ইমান ভাবিব নালাগে। বা বা তোমাৰ কি হৈছে? বা তুমি কিয় কান্দিছা? এতিয়াও কাপোৰযোৰ পিন্ধা নাই? মা কিবা কৈছে নেকি? আৰু বা মাৰ কথাত বেছি কাণ নিদিবা। জানাই দেখোন মা তেনেকুৱা। দেউতা আৰু মই আছো নহয়। আমি তোমাক কেতিয়াও পৰ বুলি নাভাবো। চাওঁ চাওঁ হাতখন দিয়াচোন। মা অ মা আহিছে। তোমালোক আহি পালা? আহা 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 ভিতৰলৈ। ইয়াতে বহাচোন, বহা। পিছে ৰাস্তাত একো অসুবিধা হোৱা নাইতো? নাই, তেনেকুৱা একো বিশেষ অসুবিধা হোৱা নাই। এওঁক পিছে চিনি পোৱা নাই? এওঁ অজয়। হয় নমস্কাৰ। একে ষ্টাফতে কাম কৰোঁ। হয় ঠিক আছে। শুনকচোন, অলপ মাত দিব। ঠিক আছে, তোমালোকে অকণ বহাচোন। সুমন, সুমন আহিছো মা। তৰাকহে দি পঠাব লাগিছিল। আপুনি সেইবোৰ বুজি নাপায় দিয়ক। হেৰা বাকী সকলো বুজি পাওঁ, আজি 25 বছৰে তোমাকহে বুজি নাপালো। হে প্ৰভু, আমাৰ সুমনক পচন্দ কৰিলে ভাল হয়। হেৰা তুমিও বহাচোন। তোমাৰ আকৌ পচন্দ হৈছে নাই আমিও জানিব লাগিব নহয়। হ'ব দিয়কচোন, প্ৰথমতে চাহখিনি খাই লওক। এতিয়া আপোনালোকে ট্ৰেইলৰহে দেখিছে, ফিল্মখন বাকী আছে দিয়ক। ভিনদেউ
খাওক অঁ অঁ তুমি বহাচোন বহা ইয়াতে ঠিক আছে মই অকণমান বাহিৰৰ পৰা আহি আছোঁ ভিনদেউ কথা পাতক মই আহিছোঁ দিয়ক পিছে তোমাৰ নামটো তৰা অকল তৰায়েনে আচলতে মোৰ নামটো তৰালি কলিতা তোমাৰ পঢ়া শুনা BA পাছ কৰিছোঁ চোৱা মই খোলাখুলিকৈ কোৱা মানুহ তোমাক মোৰ পচন্দ হৈছে পিছে তুমি বা কি কোৱা তুমি একো নকলা যে আপুনি যি ধৰে ধৰি ল'ব পাৰে মই ধৰি ল'ম অৱশ্যে বীজগণিতত XY ধৰি বহুত অংক কৰিছোঁ কিন্তু জীৱন অনুশীলনীৰ সেই নিমিলা অংকবোৰত XY ধৰাটো কঠিন কি ক'লে আপুনি ইয়াৰ আগতেও মই এজনী ছোৱালী চাবলৈ গৈছিলোঁ ধৰি লৈছিলোঁ X অৰ্থাৎ তাই মোক পচন্দ কৰিছে পিছতহে গম পালোঁ তাই আন কাৰোবাক কথা দি থৈছে আৰু তাৰ পৰা ধৰি লোৱা কামটো বাদেই দিছোঁ যি হয় ডাইৰেক্ট হ'ব বহক অঁ হ'ব দিয়া অঁ বহি থাকা এৰা কথা এটা ভাবিছোঁ কি কথা খুৰা এই ল'ৰা আৰু ছোৱালী দুয়োটাক একেলগে কথা পাতিব দিলে কেনেকুৱা হয় হয় ইহঁতৰ যদি কিবা ক'ব লগা আছে ক'বও পাৰিব আৰু ইজনে সিজনক বুজিবও পাৰিব তৰা দেউতা যোৱাচোন এওঁক ওপৰলৈ লৈ যোৱা হ'ব দেউতা যোৱা আহক চাই আহগৈ এৰা মই কিন্তু নিজকে এইবাৰ শেষ কৰিম বুলি ভাবিছোঁ কি কয় আপুনি শেষ মানে বিয়াখন আকৌ পিছে তুমি পচন্দ হোৱাৰ কথাটো নকলা যে আপোনাৰ দৰে ল'ৰা পোৱাটো আমাৰ নিচিনা ছোৱালীৰ সঁচাকৈয়ে বৰ ভাগ্যৰ কথা কিন্তু মই আন কাৰোবাক কথা দিয়া আছে প্লিজ মোক আপুনি ভুল ভাবি নল'ব মই আপোনাৰ প্ৰস্তাৱত সঁহাৰি দিব নোৱাৰিম ঠিক আছে দিয়া মই তোমাক প্ৰেছাৰ দিব নোখোজো কিন্তু তুমি যদি কিবা সমস্যাত পৰি এনেকুৱা সিদ্ধান্ত লৈছা মোক পিছলৈও ক'ব পাৰিবা মই তোমাৰ কাৰণে ৱেইট কৰি থাকিম ঠিক আছে দিয়া মাজে সময়ে আহিবা শুনিছোঁ তুমি হেনো গণিতত ভাল আমাৰ সুমনকো এবাৰ চাই দিবা হ'ব দিয়ক আহিম বাৰু জীৱন অনুশীলনীৰ অংকটো মিলিলে সদায় আহিম এতিয়া আহিছোঁ দিয়ক আহিছোঁ অঁ আয়ো চাওঁ উঠাচোন কিয় এনেকৈ কান্দি আছ উঠাচোন উঠা কিয় কান্দি আছ তেনেকৈ আৰু ল'ৰাজনক কিয় মিছা মাতিছা এজন ভাল পোৱা থকা বুলি কি কৰিম দেউতা
মায়ে সুমনক দিবলৈহে চেষ্টা কৰি আছে, নিজৰ মা নাই কাৰণে। তেনেকৈ নকবি অ' আই, মই আছো নহয়। আৰু মাহী মায়াৰাই এদিন নহয় এদিন বুজি উঠিব, তেতিয়া দেখিবা তোমাকে আটাইতকৈ বেছি মৰম কৰিব আই। মা, আমি অলপ শ্বপিঙলৈ যাওঁ। কাৰ লগত যাবা? বাৰ লগত যাম। ঠিক আছে, ভালদৰে যাবা আৰু সোনকালে আহিবা। হ'ব মা। ঐ অজয়, যোৱাকালি তই তৰালৈ মন কৰিছানে? তাই আন কাৰোবাক ভাল পাওঁ বুলি কৈছে যদিও মোৰ কিন্তু বিশ্বাস হোৱা নাই। কথাটো মন নভবা নহয়, কিন্তু ছোৱালী মানুহৰ কথা বিশ্বাসো কৰিব নোৱাৰে। মোৰ বোধেৰে তাই কিবা ডিপ্ৰেশ্যনত ভুগিছে। এৰা হ'বও পাৰে, ছোৱালী মানুহৰ কথা ধৰিব নোৱাৰি। তাৰমানে ছোৱালীজনীয়ে পচন্দ কৰিছে, অথচ হেৰি, কথা এটা ভাবিছো। কি কথা? এই ডাঙৰজনীটো এক্সিডেণ্ট হৈ পৰি থাকিলে, ল'ৰাজনৰ ঘৰত ফোন কৰি কথাটো জনালে ভাল আছিল নেকি? এতিয়া ডাঙৰজনীও বিয়াত বহিব নোৱাৰে, আমাৰ সুমনৰ কথা পাতিলে কেনেকুৱা হয়? তোমাৰ আৰু বেলেগ কাম নাই? অ' মা, তুমি ইমান সৰু চিন্তা কৰিব পাৰা? কেৱল মোৰ বিয়াক লৈহে ব্যস্ত, বাৰ কথা এবাৰো নাভাবা। আজি বা নাথাকিলে মোক আৰু তোমালোকে নাপালাহেঁতেন। কি কি ক'লা তুমি? অ' মা, গাড়ীখনে মোকহে খুন্দা মাৰিব ওলাইছিল, কিন্তু বা মোক ঠেলি দি নিজে মূৰ পাতি ললে। বাক তুমিহে পৰ বুলি ভাবা। অ' তৰা, তুমি মোক ভুল নাভাবিবা অ', মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। মই ইমান দিনে তোমাৰ ওপৰত অন্যায় কৰি আছিলোঁ, তুমি মোক ক্ষমা কৰি দিয়া। মা, তেনেকৈ নকবা মা, ক্ষমা মইহে খুজিব লাগে। মই তোমালোকৰ বোজা হৈ আছো। ভগৱানে যদি মোক এই সুযোগতে মাৰি পেলালেহেঁতেন। তেনেকৈ নকবা অ' তৰা, মই ইমান দিনে বহুত অন্যায় কৰিলোঁ। মোৰ এজনী ছোৱালী বুলিয়ে ভাবিছিলোঁ, কিন্তু আজিৰ পৰা তোমাক আৰু কেতিয়াও পৰ বুলি নাভাবোঁ তৰা। মা, তৰা, মই তোমাৰ বিয়াখন ধুমধামেৰে পাতিম, তুমি চিন্তা নকৰিবা অ'।